পাৰিলে সিহঁতে তোমাক হত্যা কৰিব খোজে। সিহঁতে আৰি মাংসৰে তৃপ্তিৰে খাব খোজে। আচলতে সিহঁতে নাজানে বুকুৰ তেজেৰে এই খেতিয়কে কিদৰে প্ৰশমিত কৰিব পাৰে বাৰুদ। খেতিয়কৰ হাতেই বজাস্ত্ৰ, কণ্ঠই তৰ্জিত দিগন্ত। সিহঁতে মাথো টুপি পিন্ধিব জানে, পিন্ধাব জানে। অথচ সিহঁতে নিজেই যে ৰাইজে পিন্ধি থকা একোটা টুপি সেই কথা নাজানে। মন গলেই ৰাইজে নিজেই খুলি পেলাব পাৰে। সিহঁতে আৰু কথা নাজানে যে কাৰাগাৰে বিপ্লৱক বন্দী কৰিব নোৱাৰে। বিপ্লৱ যে এজাক বতাহ, বিপ্লৱ যে এটা চৰাইৰ স্বাধীন, বিপ্লৱ যে সমুদ্ৰ। আৰু সিহঁতে নাজানে খেতিয়কে ৰদ আৰু বৰষুণৰ ছাল পিন্ধে। চাবুকেৰে কবালেও, অগ্নিৰে দহিলেও খেতিয়কৰ হাড় দধিছে অক্ষয়। এতিয়া দেশৰ মানুহবোৰে জাকে জাকে ওলাইছে। আৰু সহ্য নহয়, আৰু সহ্য নহয়। ভাষা থাকিব, জাতি থাকিব, ইমানতে তহঁতৰ খেল সমাপ্ত। শ্ৰমিক খেতিয়কৰ ঘৰে ঘৰে হাঁহিবোৰ ফুৰিব। কাইলৈ তুমি ওলাই আহিলে জনতাৰ বাহুৰ বল দুগুণে বৃদ্ধি পাব। কাইলৈ তুমি ওলাই আহিলে